নমস্কাৰ অসমবাসী ৰাইজ। এতিয়া আজি মোৰ লগত আছে বাবুলাল দা। ধুনীয়া এটা মহ চাব যাম, বহুত ধুনীয়া হৈ আছে সেই মহটো। এতিয়া ৰাইজে চাই থাকক ভিডিঅ'টো, চাই বহুত ভাল পাব। আজি মোৰ লগত আছে বাবুলাল দা। বাবুলাল দা ধুনীয়া মহ এটা দেখাবলৈ লৈ গৈ আছে, বহুত সুন্দৰ মহ। এইবাৰ আনা বেছি দিন হোৱা নাই ন মহটো? কিমান দিন হৈছে এতিয়া আনা খোলা মহটো? 2 মাহ হৈছে। 2 মাহ হৈছে, বহুত সুন্দৰ। এতিয়া চেহেৰাপাতি কেনেকুৱা হৈছে? সুন্দৰ হৈছে। এতিয়া আগৰ মহকেইটাতকৈ এতিয়া আপোনাৰ একেবাৰে প্ৰিয় মহ কৈ এতিয়া কোনটো? এতিয়া বৰ্তমান ঘৰত থকাটো, এতিয়া ঘৰত থকাটো ৰঙাটো, এতিয়া প্ৰিয় মহ ৰঙাটো। আৰু বাবুলাল দা আগৰ মহকেইটাৰ বিষয়ে 10মান ক'ব যে ৰাইজে শুনক। আগৰ মহকেইটাৰ বিষয়ে ক'লে গোটেই জীৱনটো কৈও শেষ নহয়। এটা কাহিনী। কিন্তু সিহঁতে যিকেইঘৰ মানুহত আছিলে বা সেইকেইঘৰ মানুহতো বহুত কষ্ট কৰিয়ে আহিছে। হয়। কিন্তু সিহঁতক মানিবলগীয়া সেইটো সৰ্বগুণ অ'কে আছিলে। হয়। আগৰ ৰঙা মহটো আৰু কোলা মহটো গুণ সকলোবিলাক অ'কে আছিলে সিহঁতৰ। সেইটো এটা মহ বয়স হৈছে ন, খলিলৰ হাতত থকা মহটো বয়স হৈছে ন? সেইটো মহৰ বয়সৰ সীমা নাইকিয়া হৈ গ'ল। সীমা নাই ন? কিন্তু ৰঙা মহটো থাকিলে সেইটো প্ৰথম শিং ভাঙাটো, সেইটো খুব কম বয়সতে নষ্ট হ'ল মহটো। কিন্তু সেইটো মহ আৰু 5 বছৰ ৰাখিব পৰা গ'লহেঁতেন। ৰাখিব পৰা গ'লে কিন্তু তথাপি যুঁজ ভাল দেখাই গ'ল ন? যুঁজ ঘৰতে এখন ভাল যুঁজ। তাৰ নিচিনা মহ এটা পোৱাটো ভাগ্যই লাগিব। ভাগ্য লাগিব। এতিয়া ৰহা বালিবা যিখন যুঁজ হৈ গ'ল, খলিল মহতে আপোনাৰ ৰঙা মহতে বহুত সুন্দৰ যুঁজ। দুইটা ঘৰতে শিং ভাগি গৈছে, তথাপি যুঁজ মানে এৰিব মানে যুঁজিয়ে আছে। লাষ্ট টাইম মানুহে ভাগি দিছে। কেনেকুৱা এখন যুঁজ। কিন্তু খেলখনো বহুত বঢ়িয়া খেল হৈছিলে। কিন্তু মহ সেইটো মানে সেনেকুৱা মহ এটা পটককৈ পোৱাটো নাযায় বুলি ভাবিছোঁ মই। কাৰণ তাক মাইকী মানুহ মতা মানুহ সকলোৱে ৰাখিব পাৰে। এতিয়া এইবিলাক আছে যদিও কিবা এটা অকণমান হ'লেও বেয়া গুণ আছে। কিন্তু সেইকেইটা মহৰ বেয়া গুণ নাছিলে। মহকেইটা ৰাইজে দেখিছে বোলে ঘাঁহ খোৱা, কিবা দানা খোৱা, কিবা কিবি একোহত বেয়া গুণ নাছিলে। বোলে মানুহ নাই কোনো খেৰ পলা দি থওঁ তেতিয়াও থাকিব। এতিয়া এই কোলা মহটো ক'ত ৰাখিছে, জেগাটোৰ নামটো? এতিয়া এই ৰঙা মহটো মই সেই জোঁৱাই পাতি লোৱা তাতে আছিলে। যেতিয়া গোৱালটো গ'লগৈ মই মহ সেইটো লৈ আহিলোঁ। এতিয়া কোলা মহ যিটো বিপুল জোঁৱাই তাতে আছে। বিপুল জোঁৱাই ঠাইটোৰ নাম কি আছে? এই ভকতগাঁও ভকতগাঁৱত আছে কোলা মহটো। যিটো গুটকা দাব লৈছে সেই সুন্দৰ মহটো আছে। আজি ৰাইজে চাব পাব বহুত সুন্দৰ মহটো ভাই। ফাইনেলি আজি বাবুলাল দা ছেকেণ্ড ঘৰখনত ভৰি দিছোঁ। আৰু ছেকেণ্ড ঘৰখনতো বহুত মহ আছে। গাই মহৰ খুঁটি এটা আছে, ইয়াতে ৰখা হৈছে। কোলা মহটো বহুত সুন্দৰ মহটো। আৰু এটা আছে বহুত সুন্দৰ এটা গৌলীয়া মহ আছে, সেইটোও দেখাম আজি। ইয়াত চাওক মহৰ খুঁটিটো। বা গাই মহৰ খুঁটিটো দেখি ভাল লাগিছে। মহসোপা চব ডাঙৰ ডাঙৰ দেই। এয়া বাবুলাল দা এখন ছেকেণ্ড ঘৰ। এয়া খুঁটিত বাবুলাল দাৰ খুঁটিত ভৰি দিছোঁ। এয়া পোৱালি মহ আছে, বহুতকেইটা পোৱালি আছে। পোৱালিকেইটা বহুত ভাল লাগিছে। দমৰা পোৱালি বহুতকেইটা আছে ন? দমৰা পোৱালি 2টা আছে। দমৰা পোৱালি 2টা আছে। প্ৰথমে চাওক আপোনালোকে খুঁটিত পোৱালিবোৰ বৰ ধুনীয়া ধুনীয়া পোৱালি আছে। এই দুজনী গুজৰাটী ন? এইখন মহৰ ফাৰ্মখন কৰা কিমান দিন হৈছে? এবছৰ হৈছে। ভাল এটা ব্যৱসায়ত জড়িত আছে আপুনি দেই। এই আপোনালোকে দেখিছে বাবুলাল দাক। এইফালে ডাঙৰ ডাঙৰ ধুম গৌলীয়া মহৰ মালিক লগতে। এইটো পোৱালি বহুত ধুনীয়া হ'ব ন? এইটো কাৰ খৰচ? এইটো খৰচটো তাৰমানে বেলেগৰ ন? খৰচ নহয়। হয়। বেলেগ এটা মহৰ খৰচ। সেইটোহে খুটি খৰচ। ইয়াৰ 5 মাহ হৈছে। ই ওখ হ'বনে? হ'ব লাগিব। ওখ হ'ব ন? চেঙুল মহৰ পোৱালি। চেঙুল মহৰ পোৱালি। গোটেইকেইজনী মহৰ গাখীৰ খাই। ই ডেঞ্জাৰ আছে। আজি ইয়াত চাওক বাবুলাল দা ধুনীয়া এটা মহৰ ব্যৱসায়ৰ লগত জড়িত আছে। এটা বৰ্তমান এখন ফাৰ্ম খুলি লৈছে, এতিয়া ফাৰ্মৰ মালিক। এতিয়া ফাৰ্মত টোটেল কিমানটা মহ আছে? এতিয়া 13টা মহ আছে। 13টা মহ আছে আৰু ডাঙৰ মহো আছে বাৰু, ডাঙৰ মহ হিচাপ কৰাই নাই। এতিয়া বৰ্তমান ফাৰ্মত 13টা মহ আছে।
বহুত সুন্দৰ মহ আৰু লগতে আমাৰ ইছুক দা ফাৰ্মখন চাওক ফাৰ্মখন কেনেকুৱা লাগিছে সেইখন আমাৰ ইছুক দা মালিক আৰু আমাৰ ইছুক দাই কৈছে ফাৰ্মখন কেনেকৈ বহুত ধুনীয়া লাগিছে ধুনীয়াকৈ বনাইছে এই ফাৰ্মৰ দেখিছে ন এতিয়া মাজত ঘাঁহ দিয়ে দুটা চাইডে মহ থাকে ফাৰ্মখন চাওক আপোনালোকে মাজত এয়া দেখিছে ন খেৰ দি থৈছে এইখন বাবুলাল দাৰ ছেকেণ্ড ঘৰ বহুত ভাল লগা এটা মুহূৰ্ত আৰু এইফালে ট্ৰেক্টৰে হাল বাই আছে এইফালে ৰোৱা লগাই আছে আজি অলপ ৰ'দটো দিছে বাৰু তাৰ ৰ'দ তো চাওক আপোনালোকে বাবুলাল দাৰ ছেকেণ্ড ঘৰখন এতিয়া বাবুলাল দাৰ ছেকেণ্ড খুঁটিত আহি সঁচা ভাল লাগিছে মহ ৰখা ঠাইবোৰ দেখিছেনে কিমান ডাঙৰ এৰিয়া বহুত ডাঙৰ এৰিয়া ইয়াত ৰাতি হ'লে ইয়াত মহবোৰ বান্ধি থয় আৰু মহৰ কাৰণে এক্সট্ৰা ঘাঁহ দিয়া এইটো ঘৰ বনাই লৈছে তাত মহবোৰ বান্ধি ঘাঁহ চাহ দিয়ে আৰু ইয়াত বান্ধা ৰাতি হ'লে ইয়াত বান্ধি থয় আৰু ডাব দিয়া ঠাইবোৰ দেখিছেনে কি ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে বাবুলাল দাই ধুনীয়াকৈ ফাৰ্মখন বহুত ধুনীয়াকৈ মেনেজ কৰি আছে বহুত ধুনীয়া ঠাইত এতিয়া ভকত গাঁৱত বৰ ধুনীয়া এখন ফাৰ্ম খুলি লৈছে এতিয়া আজি আপোনালোকক দেখাম যে যিটো মৰিগাঁৱৰ পৰা আনিছে কোলা মহটো ইফালে মহৰ ফাৰ্ম এখন আছে আৰু লগতে এখন হাঁহৰ ফাৰ্ম আছে আৰু এতিয়া বৰ্তমান এই ফাৰ্মখন হাঁহৰ ফাৰ্ম এইফালে মহৰ ফাৰ্মখন মেইনটেনেঞ্চ কৰি আছে মানুহজনক মই চিনাকি কৰাই দিম এতিয়া আপুনিয়ে কৰি আছে আপোনাৰ নামটো কি নাম ফকৰাম এতিয়া আপুনি যিয়ে নহওক ইমান ডাঙৰ আপুনি কৰি আছে আপোনাৰ লগত আৰু মানুহ আছে আৰু এজন আছে ন এতিয়া বৰ্তমান মহক কি খানা কি দানা দি আছে চাপৰ ঘোঁৰা দি আছে ন এতিয়া খেৰো দি আছে হয় ক'ত নিয়ে চৰাব জেগা আছে ন এতিয়া মহৰ ফাৰ্মখন লগতে এখন হাঁহৰ ফাৰ্মো আছে বহুত ডাঙৰ এটা এৰিয়া এতিয়া প্ৰথমে আমি দাদাজনক আমি ধন্যবাদ দিছোঁ ইমান ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি আছে এতিয়া আপোনাৰ লগত কিমানজন সদস্য আছে দুজনে ইমান ডাঙৰ এটা মেইনটেইন কৰি আছে ন বহুত ডাঙৰ কথা বাৰু হয় এয়া আছিল বাবুলাল দাৰ মহৰ ফাৰ্মখন